হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? এয়া ডিচেম্বৰ মাহ সোমালে, জানুৱাৰী সোমাব হৈছে আৰু জানুৱাৰী নতুন বছৰত সকলোৱে পিকনিক খানা চানা খাইছেনে বাৰু? আমি ইয়াত দেখিছেনে ডিচেম্বৰ মাহত খানা খালোৱেই। এয়া খানা খাই আমি ফটোও মাৰিলোঁ। আপোনালোকে ক'ত গৈছে জনাবচোন পিকনিকত। এয়া কিন্তু আমাৰ পিকনিক নহয় দেই, মামাহঁতৰ ঘৰতে আছিলে এটা খানা, তাতে মৰা এক কপি ফটো হয়, তাকে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। আৰু আজি আমি গৈ আছোঁ মামাহঁতৰ ঘৰলৈ। মামাহঁতৰ ঘৰত এটা খানাৰ আয়োজন কৰিছে, সকলোৱে মিলি এসাঁজ ভাত খাম বুলি মাতিলে, সেইটো কাৰণে আমি সকলোবোৰ আহিলোঁ। আহি এয়া ভাত খোৱাত লাগিছে। আৰু এয়া দেখিছেনে ভাতো এফালে হৈ গ'ল বনাই। সকলোখিনি কাম আমি ঘৰৰ মানুহখিনিয়ে কৰিলোঁ, যিহেতু আমি ঘৰৰ মানুহখিনিয়ে খাইছোঁ, সেইটো কাৰণে ঘৰতে মামাহঁতৰ চোতালতে বনালোঁ। আৰু মামাহঁতৰ চোতালতে বনাই মেলি সকলোৱে সুন্দৰভাৱে এসাঁজ ভাত খাম বুলি মামাহঁতৰ ঘৰলৈ আহিলোঁ। আৰু এই ভাত সাঁজটো আমি কিহৰ কাৰণে একেলগে খাইছোঁ বাহিৰতে মিলি, সেইটো কাৰণটো আপোনালোকক কওঁ। সেইটো হৈছে আমাৰ মামা ল'ৰাটোৱে এটা চাকৰি পালে, চাকৰিৰ কাৰণে সি যাবগৈ লাগিব, সেইটো কাৰণে সি যোৱাৰ আগতে সকলোৱে যাতে মিলি এসাঁজ ভাত খাওঁ, সেইকাৰণে মামাহঁতে সেই ভাতৰ আয়োজন কৰিলে। আৰু এইফালে কাটি আছে হাঁহ আৰু পাতিহাঁহৰ মাংস, ৰাজহাঁহ আৰু পাতিহাঁহ দুয়োটাই আছিলে, সেয়েহে আমি সকলোৱে মিলি এসাঁজ ভাত খালোঁ।